নমস্কাৰ। আজি এটা সেৱাই নতুন ৰেচিপি লৈ আহিছোঁ। এয়া আধা বাটি মই সেৱাই লৈছোঁ, এটা মিডিয়াম সাইজৰ আলু কুটি লৈছোঁ, এটা সৰু সাইজৰ পিঁয়াজ কুটি লৈছোঁ এনেদৰে। এতিয়া গেছত কুকাৰটো গৰম হ'ব দিছোঁ। এতিয়া তাত তেল দি দিছোঁ। এয়া তেলখিনি গৰম হৈছে। এতিয়া কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। আপোনালোকে যদি জলকীয়া দিয়ে তেনেহ'লে পিঁয়াজখিনিৰ লগত একেলগে জলকীয়াখিনি দি দিব। এয়া গেছটো সিমত ৰাখি এনেকৈ 1 মিনিটমান ভাজি থাকিব। এয়া 1 মিনিটমান পিঁয়াজখিনি ভাজি লোৱাৰ পিছত আলুখিনি দি দিছোঁ। আলুখিনি দিয়াৰ লগে লগে গেছটো মিডিয়াম ফ্লেমলৈ আনিব। এয়া এচিকুট হালধি দিছোঁ। আৰু এচিকুট নিমখ দি দিছোঁ। এতিয়া এইখিনি 2 মিনিটমান এনেদৰে লৰাই থাকিব। দুমিনিটমান ভাজি লোৱাৰ পিছত এতিয়া সেৱাইখিনি দি দিছোঁ। আপোনালোকে সেৱাইৰ পৰিমাণটো অকণমান বেছিকৈ লৈ ল'ব পাৰে। এতিয়া গেছটো সিমত ৰাখি 2 মিনিটমান গোটেইখিনি ভালদৰে লৰাই তাত এয়া অকণমান পানী দি দিব, বহুত বেছি পানী নিদিব। ভাজিখিনিৰ সমানে থকাকৈ এনেকৈ পানীখিনি দি দিব। এয়া দেখিছে নহয়, এতিয়া ঢাকনি লগাই দিব আৰু গেছটো হাই ফ্লেমত ৰাখি দিব। তাৰপিছত এটা চিটি মৰাৰ পিছত গেছটো নমাই থৈ দিব। সেৱাই সকলোৰে কাষে কাষে বনাই খায়, কিন্তু এনেদৰে এদিন বনাই খাবচোন। আৰু ল'ৰা ছোৱালীকো বনাই খুৱাব, খুবেই টেষ্টি লাগে। এয়া আমাৰ সেৱাই ৰেডি। আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব